নমস্কাৰ ৰিংকুছ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি অৰ্থাৎ 22 ফেব্ৰুৱাৰীত আমাৰ সকলোৰে মৰমৰ বৰষা বাৰ শুভ বিবাহ সম্পন্ন হৈ যায়। সকলোৱে ইতিমধ্যে গম পাইছে। এই বিয়াখনলৈনো কোন কোন সেলিব্ৰিটি আহিছিলে তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। লগতে তেখেতৰ মাতৃ হেপিমণি বিষয়াই তেখেতৰ বিবাহৰ আনন্দত আত্মহাৰা হৈ কি কৰিলে তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বৰষাৰাণী বিষয়াৰ ইমান এটা সুন্দৰ ৰূপ, তেওঁতো এনেও ধুনীয়া, লগতে ইমান এটা ধুনীয়া সুন্দৰ ৰূপ কোন মেকআপ আৰ্টিষ্টে দিলে তাৰে ভিডিঅ'ও আপোনালোকলৈ আগবঢ়াইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে আমাৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব। এই আপাহতেই বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱালৈ আমাৰ তৰফৰ পৰা থাকিল বহুত শুভকামনা। তেওঁলোক দুয়োৰে যুগ্ম জীৱন সুখেৰে ভৰি পৰক তাৰেই কামনা কৰিছোঁ।